যোৱাকালি তোমালৈ চাই থাকোঁতে মেমে দেখা পাই মোক বাহিৰলৈ ওলাই দিয়াই মই বৰ লাজ পালোঁ। ছোৱালীবোৰ সঁচাকৈ ল'ৰাৰ মাজত একোপাহি মন নুশুনীয়া কি যে ভুল কৰিলোঁ মই। কাক ক'ম, তোমাৰ মোৰ মাজত আৰু স্কুলত কোন আছিল? তোমাকে কৈছোঁ। সৌ সিদিনাখন প্ৰকাশে পম্পীলৈ চাই থকাৰ কাৰণে বাইদেৱে ক্লাছৰ পৰা বাহিৰত থৈছে। আজি দেখোন সেহে দুটা স্কুললৈ আগতে আহি কথা পাতি আছে। মোৰ কিন্তু প্ৰকাশৰ ওপৰত সন্দেহে হৈছে। সেহে দুটা কিবা এটা আছে। দাদা, মোৰ তোমাৰ দৰে সিহঁতৰ ওপৰত সন্দেহ হৈছে। সিহঁতৰ কিবা প্ৰেম প্ৰীতি চলা নাইতো। মোৰ মনতো সিহঁতৰ ওপৰত সন্দেহ উপজিছে। বাৰু পৱন, প্ৰকাশ তোমাৰ নলে গলে লগা বন্ধু, তুমি তাক সুধি চাবাচোন তেওঁলোকৰ মাজত কি ৰহস্য আছে। ঠিক আছে বাৰু, আজি মই লেজাৰ সময়ত সুধি চাম বাৰু। তুমি কিন্তু আজিয়ে তাক লগ কৰি ইয়াত উঠি ল'ব লাগিব। হ'ব, চিন্তা নকৰিবা, মই আজিয়ে সুধিম। গীতামণি, সৌ সিদিনা প্ৰকাশক বাইদেৱে বাহিৰত থলি তাতে পম্পী কি হ'ল? আজি দেখোন সেহেঁত দুটা আমাতকৈ আগতে স্কুললৈ আহিছে। সেহেঁত দুটা কিবা এটা আছে নেকি বাৰু? মোৰ অলপ সন্দেহে হৈছে। সিহঁতৰ নিশ্চয় কিবা প্ৰেমৰ নিচান বোৱা নাইতো। হে কি কোৱাহে তুমি? কিন্তু পম্পীক দেখিলে তেনেকুৱা যেন নালাগে। হ'বওতো পাৰে, শিলা দেখিলে ভোমোৰা উৰিবও পাৰে। জুৰি, তোমাৰহে প্ৰিয় বান্ধৱী, সুধি চাবা কিহৰ বতাহ দিছে? বসন্ত বতাহ নে ফাগুনৰ মলয়া বতাহ? হে তই একে বহুতখিনি পালেগৈ। তাই শুনিলে কি বুলি ক'ব? ক'ব বোলে আমিহে তাইক কিবা। মই আজি স্কুলৰ লেজাৰ দিওঁতে মই তাইক সুধিম। যোৱাকালি মই লিখি দিয়া প্ৰশ্ন উত্তৰকেইটা পঢ়িলানে? আছিল বৰগীত ৰচক কোন? এতিয়া জুৰিয়ে কোৱাচোন। বৰগীত ৰচক শ্ৰী শ্ৰী কি আছিলে বাইদেউ, পাহৰিলোঁ। নোৱাৰা তোমালোকক আৰু মই কি ক'ম? তোমালোকৰ এই স্বভাৱৰ বাবেই মাথাই কাম নকৰা হৈ গৈছে। আৰু কোনোবাই পাৰিবানে? মই পাৰিম বাইদেউ। বৰগীত ৰচক শ্ৰী শ্ৰী মাধৱদেৱ। হৈছে, বহা। এতিয়া মই দিছোঁ, তোমালোকে শুনা। স্কুল লেজাৰ পাছত কিন্তু তোমালোক প্ৰত্যেকেই ক'ব পাৰিব লাগিব। পাৰিবানে? পাৰিম মেডাম। তেনেহ'লে কৈছোঁ শুনা। সময় কি গতিত ঘূৰাই শুনিছানে? মই উত্তৰটো কৈ দিছোঁ, মন দি শুনা। সময় বৃত্তাকাৰ গতিত ঘূৰে। তোৰ লগত বহি কি আড্ডা মাৰি আছিলা? কাৰণ পম্পী তোমাক আজি চিন্তা কৰি পম্পী, মই কাকো নকওঁ দিয়া। ক'বলৈ মোৰ ভয়ে লাগে। তোমাৰহে যি মুখখন লাওপাত কচুপাত। তোমাক ক'ম, তুমি জানোচা কাৰোবাক কৈয়ে দিয়া। কথা সেইটো নকওঁ দিয়া। তুমি তাৰমানে মোক বিশ্বাস নকৰা। মই জানো তোমাৰ বান্ধৱী নহয়, মানে তুমি মোক বান্ধৱী বুলি নাভাবা নেকি? স্কুলৰ পৰা মেডামে প্ৰকাশক বাহিৰ কৰি দিছিলে। ভাবিলে কিবা মনটো বৰ বেয়া লাগে। একেবাৰে কন্দা মুখৰ মন হৈ পৰিছে। কিয় তাক তেনে কৰিলে মই ভাবি নোপোৱা হৈছোঁ। জুৰি, মোৰ মনটো কিন্তু ল'ৰাটোক চাই থাকোঁ যে লাগে। বাৰু বুজিলোঁ দিয়া, এতিয়া আচল কথা কোৱা। মোৰ মনটো প্ৰকাশৰ প্ৰতি দুৰ্বলতা হৈছে। মোৰ কিবা খালেও খোৱা নিচিনা নালাগে, শুলেও খোৱা নিচিনা নালাগে। হ'ব দিয়া, ছোৱালীৰ মনটো এনেকুৱা হয়েই। মোৰো কেতিয়াবা মনটো উৰি যাওঁ লাগে। উৰিবওতো নোৱাৰি। বন্ধু প্ৰকাশ, তোমালোক যে আমি স্কুললৈ নহাৰ আগতে আহিলা, আৰু পম্পী আৰু তুমি কি কথা পাতি আছিলা? বন্ধু কি ক'ম,
কওঁ কওঁ লাগে, কিন্তু ক'ব নোৱাৰোঁ মনৰ দুখ। তথাপি বন্ধু, তুমি জানিব খুজিছা যেতিয়া কওঁ শুনা। মই পম্পীক স্কুল চলি থকাৰ সময়তে বাইদেৱে মোক বাহিৰত ওলাই থ'লে। মই কিন্তু তোমালোকৰ আগত বহুত লাজ পালোঁ। আৰু এটা কথা, মইতো তোমাক সঁচাই ক'ব লাগিব, কৈছোঁ শুনা। বন্ধু, মোৰ কিন্তু পম্পী প্ৰতি অলপ অঁ, কথা সেইটো। কথা আছে ভেকুৰীৰ তলত, বিচাৰিছোঁ গছৰ তলত। হ'ব দিয়া বন্ধু, চিন্তা নকৰিবা। এই পৱন বন্ধু তোমাৰ লগত থকালৈকে তুমি কিন্তু টেনশ্যন ল'ব নালাগে দেই। হ'ব বুজিলোঁ। পম্পীক তোমাৰ লগত মই পতাই দিম। পৱন, মই কিন্তু তোমাকহে ক'লোঁ, কিন্তু তুমি কাকো নক'বা। হ'ব তুমি একেবাৰে চিন্তা নকৰিবা। ইয়াৰ মাজত যদি কোনোবা সোমায়, তাক মই যি লোকেল কম্বু মাৰিম, সি একে কোবে জমলোক পাবগৈ। হ'ব দিয়া, কোনোবাই দেখিলে কিবা ভাবিব। বন্ধু বুকু ডাঠ কৰ। তুমি চিন্তা নকৰিবা, তোমাৰ লগত মই সকলো সময়তে আছোঁ। এতিয়া ব'ল। তুমি চিন্তা নকৰিবা পম্পী, মই তোমাৰ লগত সকলো সময়তে আছোঁ। এতিয়া ব'লা লেজাৰ এতিয়া কোৱাচোন, মই লেজাৰ আগত চোৱা প্ৰশ্নৰ উত্তৰটো কি আছিল? গীতাঞ্জলি, সময় বৃত্তিকা গতিত ঘূৰে মেম। তোমালোকে এটা কথা গম পাইছানে? কৰোনা নামৰ এক মহামাৰী ৰোগে সমগ্ৰ পৃথিৱী জুৰি মাৰাত্মক ৰূপ ধাৰণ কৰি আহিছে আৰু পৃথিৱীৰ বিভিন্ন দেশত বহুত মানুহৰ মৃত্যু হৈছে। সেই বেমাৰে আহি আমাৰ দেশত বিয়পিছে। গতিকে নিজৰ জীৱন সুৰক্ষাৰ বাবে আমাৰ চৰকাৰেও স্কুল, কলেজ, অফিচ আদি বন্ধ দিছে। গতিকে আমিও আজিৰ পৰা স্কুল বন্ধ দিলোঁ। তোমালোকেও ঘৰত ভালকৈ পঢ়া শুনা কৰিবা আৰু অযথা বিনা কামত ঘূৰা পকা নকৰিবা। আৰু এখন তোমালোকেও মাস্ক ব্যৱহাৰ কৰিবা। এই মাস্ক বাহিৰলৈ গ'লে তোমালোকে মুখত মাৰি যাবা, পকেটত বা হাতত লৈ নাযাবা। তোমালোকৰ হাত দুখন চাবোনেৰে হাত ধুই চেনিটাইজাৰ লগাবা। তাৰ পাছতহে কিবা কাম কৰিব লগা থাকিলে কৰিবা। মই কোৱা কথাকেইটা ভালকৈ মনত ৰাখিবা। আজিলৈ স্কুল ছুটি। বুকুতে যে জুই বিয়পা জানিলো বুজিলো তোমাৰে মনৰ কথাটি ক'বলৈ। ওলাই আহাচোন। অঁ, বন্ধু দেখোন। অঁ, আহা বহা। তুমি বেয়া নাপাবা, তুমি যি সপোন দেখিছিলা সেই সপোন হৈ ৰ'ল। মই তোমাক কথা দিও কথা ৰাখিব নোৱাৰিলোঁ। স্কুল বন্ধ হৈ সকলো শেষ হৈ গ'ল। আচল কথা নোকোৱা কিয়? কি চালে বেৰে কোবোৱা কথাবোৰ কৈ আছো? মোক বুজাই কোৱা, মই এনেকুৱা কথা বুজি নাপাওঁ। কি ক'ম বন্ধু, মোৰ মুখৰ মাত নোহোৱা হৈছে। বন্ধু, কি যে চৰকাৰে স্কুল বন্ধ দি বৰ বিপাঙত পেলালে। বন্ধু, মই পম্পীৰ বান্ধৱী জুৰিৰ মুখেৰে শুনিছোঁ পম্পীক বোলে ঘৰৰ মানুহে শিৱসাগৰত বিয়া দিয়ে। কি ক'লি? বতৰা পঠিয়ালো তোমালে, তুমি আজি মোৰ বুকুখন বিষাই গ'লো বন্ধু। আজি মই স্কুল বন্ধ হোৱাৰ কাৰণে পম্পীক পায়ো হেৰুৱালো বন্ধু। হ'ব দিয়া বন্ধু, হোৱাটো হৈ গ'ল, তাক ভাবি আৰু একো লাভ নাই। বাৰু যি হওক, আজি মই চকু পানী বাধা দিব নোৱাৰা হৈছোঁ। যি হওক, এই ক'ভিডৰ দিনত মই তেনেকৈ সুৰক্ষিত, তাইও যে য'তেই থাকে তেনেকৈ সুৰক্ষিত হৈ থাকে। লগতে মোৰ প্ৰিয় দৰ্শকসকললৈ এটা অনুৰোধ, এই ক'ভিডৰ দিনত আপোনালোকে সুৰক্ষিত আৰু সুস্থ হৈ আৰু আমাৰ চৰকাৰে দিয়া নীতি নিয়মবোৰ ডিষ্টেঞ্চ মেইনটেইন কৰি সুৰক্ষিত হৈ থাকিবা।